হাই এভৰিৱান, কি খবৰ সকলোৰে। আজি যিহেতু আমাৰ ঘৰত বিষ্ণু পূজা আৰু সেইকাৰণে সকলোখিনি আপোনালোকৰ লগত প্ৰথমৰ পৰা শেষলৈকে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰথমতে এয়া বুট দাইল আৰু মাখনা বনাই ল'লোঁ আৰু এয়া পূজাৰ কাৰণে অকণমান ভোগ বনাই ল'লোঁ। সকলোৱেতো ঘৰত পূজাই হওক বা পালনামী হওক হয়তো হয়েই ন, বছৰটো ভালে কুশলে যাবলৈ, যিহেতু বহাগ মাহ হয় আৰু বছৰটো ভালে কুশলে যাবৰ কাৰণে আমি প্ৰতি বছৰে বাৰ্ষিকে পূজা ভাগ কৰোঁ, বিষ্ণু পূজা ভাগ। আৰু ইয়াক বাকী যিসকলে পূজা নকৰে হয়তো পালনাম কৰে। পালনাম আৰু এনেকুৱাই বিষ্ণু পূজা প্ৰায় একেই, খালি অলপ বিধিবিলাক অলপ বেলেগ, নিয়মবোৰ সকলোৰে একেই নহয়, অলপ বেলেগ বেলেগ। এয়া আকৌ মই পুৰোহিতৰ কাৰণে খাবৰ কাৰণে আজি ভাবিলোঁ হোৱাইট পনীৰ বনাওঁ আৰু এই হোৱাইট পনীৰটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকক। কিয়নো এদিন আকৌ মোৰ মানে কি হ'ল, মাজতে মই এটা ৰেচিপি দিছিলোঁ চালাডৰ, চিকেন চালাডৰ। সেই ৰেচিপিটো আকৌ মই এগৰাকীয়ে মানে মোৰ শুভাকাংক্ষীয়ে চাই পেলাই ভাল পালে আৰু ভাল পোৱা বুলি কোৱা শুনি পেলাই মোৰো মনটো ভাল লাগি গ'ল আৰু সেইকাৰণে আজি ভাবিলোঁ মই এইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। কিজানি আপোনালোকে ভাল পায় বা মই বনোৱাৰ দৰে হয়নে নহয় আপোনালোকে চাই পেলাই কমেণ্টত জনাব। এয়া প্ৰথমতে ৰিফাইনত মই পনীৰখিনি ভাজি ল'লোঁ আৰু লগতে কাটি লোৱা পিঁয়াজ আৰু বাদামখিনি সেইখিনি তেলতে ভাজি পেলাই মিক্সিত ধুনীয়াকৈ মিহি কৰি ল'লোঁ। এয়া থাকি যোৱা তেলখিনিত আৰু মিক্সিত বটা পিঁয়াজ আৰু কাজুৰ পেষ্টখিনি ভালদৰে দি দিলোঁ। তাৰপাছতে ইয়াত আকৌ মই এড কৰিম ক্ৰীম, আৰু যিসকলৰ ক্ৰীম নাথাকে ক্ৰীম নিদিলেও হ'ব বাৰু। মই ক্ৰীমটো দিছোঁ, খাবলৈ বেছি টেষ্টি হয়। মই ইয়াত 3 চামুচ ক্ৰীম ব্যৱহাৰ কৰিছোঁ, অৱশ্যে বেছিকৈ দিলে আৰু টেষ্টি হয়। আৰু লগতে বাটাৰ আৰু ক্ৰীম দুয়োটাই যদি দি দিওঁ খাবলৈ আৰু টেষ্টি হৈ যায়। এইখিনি দিয়াৰ পাছত অকণমান চেনি জান নিমখ অকণমান দিছোঁ, নিমখ দিছোঁ। আপোনালোকে নিমখ আৰু চেনিটো নিজৰ আন্দাজ মতে দিব। আৰু তাৰপাছতে পনীৰখিনি দি দিলোঁ আৰু উতলটো হোৱালৈকে ঢাকন মাৰি দিলোঁ আৰু এয়া অকণমান তাইকো খাবলৈ দিলোঁ, যিহেতু নিজেই টেষ্ট কৰিব নাপায় আৰু কোৱা শুনো জুইত খোৱাৰ আগতে অকণমান জুইত দি দিব লাগে। সেইকাৰণে এয়া গেছতে, মানে জুই যিহেতু নাই আমাৰ ঘৰত, সেইকাৰণে গেছৰ বাৰ্ণাৰটোতে অকণমান নিয়মটো কৰি ল'লোঁ। তাৰপিছতে আৰু ৰেণুক অকণমান টেষ্ট কৰিবলৈ দিলোঁ। তাই পিছে অকণমান টেষ্ট কৰি ক'লে যে বৌ মানে নিমখটো অলপ কম হৈছে, সেইকাৰণে নিমখটো অকণমান দিলোঁ। আপোনালোকে যেনেকৈ সুবিধা হয়, নিমখটো আপোনালোকে যদি বেছি খায় বেছিকৈ দিব পাৰে আৰু কম খালে কম দিব পাৰে। আৰু তাই টেষ্ট কৰি ভালেই হৈছে বুলি কৈছে বাৰু। বাকীখিনি মিঠাই বনাইছোঁ, মিঠা হৈছেনে বাৰু? তাৰপিছতে প্ৰায় হৈয়ে গ'ল আৰু এতিয়া ঢাকন মাৰি থৈ দিলোঁ। আৰু যিহেতু ৰাতিপুৱাৰ পৰা তাই কাম কৰি আছে, সেইকাৰণে ভাবিলোঁ তাইক অলপ চাহ আৰু ৰুটি এনেকৈ দি দিওঁ। আৰু এইফালে পূজাও আমাৰ আৰম্ভ হৈ গৈছে আৰু প্ৰায়ে আমাৰ এইফালে আহিছে আমাৰ ঘৰৰ মানুহখিনি, মানে মামী আহিছে আৰু ননন্দজনী আছে, ভিতৰত এইবোৰ কিবাকিবি কৰি। এতিয়া মই ৰুটিটো বনাই ল'লোঁ আৰু আমি খাই লওঁ। আৰু পূজা ইতিমধ্যে শেষেই হৈছে আৰু আমি নিৰ্মালি লৈ মেলি আজৰি হ'লোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক এটা কৰি দিব।